হাই এভৰিৱান, চিত্ৰলেখা জহালৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোলৈ পবিত্ৰ ভেলেণ্টাইন্স ডে'ৰ শুভকামনা যাচিলোঁ। সকলোৰে জীৱন মধুৰ আৰু আনন্দৰে ভৰি পৰক। এইখন মুকলি পথাৰ দেখিছেনে? চাওকচোন, ইমান ধুনীয়া লাগিছে। এইটো ৰেল লাইন, ৰেল আলি, চাওকচোন ইমান ধুনীয়া এটা ৰেল আহি আছে। ইমান ধুনীয়া লাগিছে চাওকচোন। ইমান ধুনীয়া পৰিৱেশ, মুকলিমূৰীয়া পৰিৱেশৰ ৰেল আহি আছে। এয়া কপিলী নৈৰ সেউজীয়া চাপৰি, চাওকচোন ইমান বিনন্দীয়া, কিনো অপৰূপ। এয়া কপিলী নদী, এইয়া বালিচৰ, চাওকচোন ইমান ধুনীয়া পৰিৱেশটো। কলঙ কপিলী এখন, এইটো মোৰ ভতিজা। বাই বাই সকলোকে, বাই বাই। তাৰ ভতিজা, ভতিজা ঘৰ পালোহি। এতিয়া যাবলৈ ওলাইছোঁ, ভাত খালোঁ, খাই বৈ হৈ গ'ল। এতিয়া আমাৰ ঘৰৰ গোসাঁই ঘৰত নাম পাতিছিলে, ভকতক ভাত খোৱা হৈছিলে। মই ভাত বনোৱাত লাগি আছিলোঁ, থকাৰ বাবে বেছিকৈ দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। অলপ দেখাই দিলোঁ তাকে যিমানখিনি পাৰোঁ। ভকতসকলে ভাত খোৱাৰ সময়ত ভাত তেওঁলোকক মই দি আছিলোঁ ভাত খাবলৈ। আজি মই ভেলেণ্টাইন ডে' বুলি গিফ্ট পোৱা বস্তুকেইটা আপোনালোকক দেখাইছোঁ। এইযোৰ ফুলি, আৰু এযোৰ কাপোৰ, লাগিলে জনাব দেই। ভাত খাই আজৰি হ'লোঁ, এতিয়া নিশা 9 বাজিলে। আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব দেই।